যিহেতু ঠাণ্ডা দিন সেইকাৰণে জেকেট পিন্ধি লৈ এফালে যাবলৈ ওলাইছোঁ। আজি মানে আমাৰ ঘৰৰ ফালৰ পৰা গাঁৱৰ নামঘৰত সকাম দিছে, সেইকাৰণে গাখীৰ অৰ্ডাৰ কৰি থোৱা আছিলে, তাকে আনিবলৈ ওলাইছোঁ। গাইজ, এই ঠাইকণ বৰ ভয়ানক ঠাই দেই, চাৰিওফালে মৰিখালি আছে। গাখীৰ আনি ঘৰ পাই গ'লহি গাইজ। এয়া সকামলৈ নিবৰ কাৰণে কল ঠেলাত উঠাই আছে, আৰু সেইফালে ৰঙা কলটো দেখিছেনে? সেই কলটো কি বুলি কয় জানে নি বাৰু আপোনালোকে? আজি সকামৰ কাৰণে কিমানবোৰ ফল মূল আনি থৈছে দেখিছেনে ৰাইজ? ঠেলাত বস্তু বাহনি বান্ধি মেলি হৈ গ'ল, এতিয়া সকামলৈ যাবলৈ ওলাইছে। আমি যাব নোৱাৰোঁ, এইটো সকামত অকল যিসকল বয়সীয়াল লোক তেওঁলোকহে যাব পাৰে, গতিকে আমি ঘৰৰ পৰাই সেৱা কৰিব লাগিব। যেতিয়া ঘৰৰ পৰা মানুহখিনি সকামলৈ ওলাই গৈছিলে তেতিয়া মনটো বহুত পজিটিভ লাগিছিলে, মানে সেইটো ভাষাৰে বুজাব নোৱাৰোঁ। গাইজ, এতিয়া আমাৰ ঘৰৰ চব মানুহ আজি সকামলৈ গ'ল, আৰু এইফালে মোৰ মানুহজনী আৰু মই, আৰু এইফালে আৰু এজন মহাপুৰুষ আছে, এইটো চাওক। তেখেতক মানে আঁঠুৱা তৰিব লগাই দিছে দেই গাইছ। আঁঠুৱা তৰি আছে, মানে আজি আমি অকল তিনিটা ঘৰত, তো এতিয়া আমি গেম চেম খেলিম, তাৰপিছত তেনেকৈ টাইম স্পেণ্ড কৰিম আৰু। গতিকে আপোনালোকে ইমানতে আমি ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে পূৰা চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এনজয় কৰক।